কাণ্ড কৰি দিছা তুমি বোলে গাইছ মাংস ৰেডি আমাৰ ধুনীয়াকৈ হৈ গৈছে বাৰ্থডে এটাও চেলিব্ৰেশ্যন হৈ আছে আমাৰ মানে ইয়াৰে আহিছে দুজন বাৰ্থডে হয় তাতে আৰু গাইছ মানে একদম পুৰা এতিয়া ৰাতিপুৱা হৈ আছে আৰু এইফালে চাওক না ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে নহয় এনেকুৱা বতৰটো আজি বেয়া বতৰটো আজি বহুত বেয়া আৰু সেইটো কাৰণে ন গাইছ এইফালে ধুনীয়াকৈ আমাক খুটা চুটা থৈ দিছোঁ ইয়াতে আৰু এইখিনি খৰি মানে লৈ ল'লোঁ ৰাতিপুৱা এতিয়া বাজি আছে 7:30 খৰি চৰি ফিট কৰা হৈ গ'ল ধুনীয়াকৈ আমি এতিয়া যাম আকৌ পিকনিক আজি হ'ব পিকনিক আৰু বতৰ দিছে নে কেনেকুৱা ঠাণ্ডা বাপৰে এতিয়া আমি আহি গ'লোঁ বিকাশ ভাইহঁতৰ ঘৰত আৰু আমাৰ পাৰ্টি এবাৰ এৰেঞ্জ হৈ গৈছে ধুনীয়াকৈ এইফালে একদম চব ৰাইজ আছে আমি ধুনীয়াকৈ যাবলৈ ওলাইছোঁ এতিয়া আৰু এইফালে ডিজে বক্স চক্স উঠাই ল'লোঁ খৰি চৰি চব লৈ লোৱা হ'ল আৰু এইটো পাথৰ থাকে উঠোৱা মানুহটো কোন অনুক্লেশ মই নহয় আমাৰ ছাৰ এখেত পলাইছে পাথৰ লৈ লৈছে একদম পুৰা মজাকে আৰু এইফালে আমাৰ বেটি চেটি চব অনা হৈ গ'ল তো এতিয়া ধুনীয়াকৈ যাওঁ আৰু মানুহ উঠিবলৈ আছে নহয় হয়নে অ'কে আহি পাই গ'লোহি সেয়া হৈছে গাড়ীয়ে এনেকুৱা বেয়া অৱস্থা বেয়া কৰি দিছে এইফালে আমি পাই গ'লোহি একদম লঞ্জি নদী আৰু এইফালে ভিউটো চাওক কি মজা বাপৰে এইটো একদম ধুনীয়া একদম সৰিয়হ ফুল ফুলি আছে আৰু এইটো মানে ছিজন হয় মানে ফুলাৰ একদম মজা লাগিছে আৰু এতিয়া আমি এইফালেদি গৈ আছো একদম তাত খামগে আমি স্বৰ্গত প্ৰৱেশ কৰি আছো বাহ আমি পালোহি এতিয়া আহি পেলাই গাড়ীখন মানে ধুনীয়াকৈ পঠাই দিলোঁ আৰু ইয়াতে আমি এতিয়া মানে পিকনিকটো খাম আজি আৰু আজি হৈছে একদম সোমবাৰ একদম চক না কি ধুনীয়া পৰিৱেশ আৰু তাৰ লগতে ন আমাৰ মাজত মানে এটা স্কেম এটা হৈ গ'ল মানে মনটো বেয়া লাগি গ'ল এইটো কাৰণে মানে আমাৰ লগত এটা স্কেম হৈ গ'ল এইটো আমাৰ মালটো দেখিছে ইমান ধুনীয়াকৈ আনিলোঁ আপোনালোকক দেখালোঁ গান বজায়ো কিন্তু এতিয়া এইটো মালটো বেয়া হৈ গৈছে মানে ইয়াৰ পৰা পাৱাৰটো পোৱা নাই কি হৈছে নাজানো আকৌ ফোন কৰিছোঁ ফোন কৰি পেলাই এতিয়া বেলেগ এটা আনিম বুলি কৈছে মুঠতে চেছ হৈ গ'ল আজি মানে আহিব বাৰু এতিয়া টেনশ্যন নাই সেইকাৰণে তাক লগৰজনক আমাৰ ফোন কৰিলোঁ ফোন কৰি পেলাই এতিয়া আকৌ মানে এটা নতুন বস্তু আহিব মুঠতে আজি হ'বই কিবা এটা নহয় কিবা এটা আৰু এইফালে গাইছ আমাৰ চাহত ধুনীয়াকৈ খাই ললো এতিয়া ভাতটো মানে হৈ গৈছে আমাৰ এইফালে ধুনীয়াকৈ দিবাকো কাই দিও য়েছ বনাইছে এইফালে ধুনীয়াকৈ কেৰাহী গৰম কৰিছে মানুহটো সোমাই যোৱা তুমি এইফালে ধুনীয়াকৈ আমাৰ এতিয়া পিঁয়াজ চিয়াজ এইফালে কাটি থৈ দিয়া আছে ধুনীয়াকৈ আৰু যিমানখিনি পাৰিছোঁ একদম সোনকালে কৰিবলৈ চেষ্টা এটা কৰিছোঁ হয় নাই আৰু একদম মজা জেগাত এতিয়া ধুনীয়াকৈ আমি খানাটো খাম তুমি কিন্তু পাল মাৰি আছা গম পোৱা নাই এইফালে এতিয়া তেল দিয়া হৈছে বা মজা মজা এইফালে তেল দিছে ধুনীয়াকে মাংসটো হ'ব আমাৰ পিঁয়াজ চিয়াজ এইফালে মছলা আছে ধুনীয়াকে ঘূৰাই পেলাই দিব লাগে আমাৰ মাংস আছিলে মাংস ধুনীয়াকে দুটুকুৰা হৈ গৈছে বা জেগাতে ভাঙিছে কিন্তু জেগাত ভাঙিছে সেইটো এটা আৰু এইটো এটকা এতিয়া মাংস আমি পুৰিলো ধুনীয়াকে জুইত আৰু গোটেই কাণ্ডটো কৰিলে এখেতে কাণ্ড কৰি দিছা তুমি গাইজ মাংস ৰেডি আমাৰ হয় দিবাকৰ ভাই বনাই আছে মজাকে লৰাই দিয়া ৱাও একদম মজা কালাৰ আহি গৈছে নে ভাতকেইটা কৃষ্ণ প্ৰভু কি কবা ভাতটো খোৱা আৰু আমাৰ খানা চানা ধুনীয়াকে ৰেডি সেইফালে বহিছে এইজন আমাৰ মাংস চাংস ধুনীয়াকে ৰেডি আমি ধুনীয়াকে ভাতটো খাওঁ নাই দেখুওৱা নাই কোৱা খানাটো খাওঁ মানে বহুত দিনৰ পৰা আমি ইয়াৰ পিছত মানে ফুল এনজয় হ'ব আমি মানে বহুত দিনৰ পৰা প্লেনটো কৰি আছিলো বিকাশে মই মাজে মাজে গাইব হৈ যাওঁ কিন্তু ই পুৰা প্লেনটো একদম মজবুত কৰি ৰাখিলে সেইকাৰণে আজি আমাৰ প্লেনটো হ'ল আৰু ধুনীয়াকে এতিয়া আমি খানাটো খাওঁ একদম যাত্ৰা যেনা কি জানে মনে কৰা